সেকেন্ডারি এডুকেশনত আমাৰ পিটিআৰ হ'ল 22:1 অৰ্থাৎ আমাক যি শিক্ষক লাগে তাতকৈ আমাৰ বহুত বেছি শিক্ষক ইয়াত আছে আমাৰ শিক্ষক ছাত্ৰৰ অনুপাতে যিমান শিক্ষক লাগে তাতকৈ আমাৰ বহুত বেছি শিক্ষক ইতিমধ্যে আছে কিন্তু এই শিক্ষকবিলাকৰ ৰেচনেলাইজেশ্যন তেওঁলোক য'ত থাকিব লাগে তাত থকা নাই কাৰণে কিছুমান অঞ্চল কিছুমান স্কুল বঞ্চিত হৈ আছে ইয়াৰ শুধৰণি কৰাৰ কাৰণে আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছো আৰু চৰকাৰখনে এইটোৰ কাৰণে যে নিযুক্তি প্ৰক্ৰিয়াও আমি বন্ধ কৰি ৰাখিম হেতুও নহয় যে যিখিনি অনুমোদিত স্যাংশন পোষ্ট আছে স্যাংশন পোষ্টৰ এগেইনষ্টে আপোনালোক সকলোৱে জানে যে এটা নিযুক্তি প্ৰক্ৰিয়া চলি আছে যিটো প্ৰক্ৰিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে অহা 10 মেৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম এটো কেৱল আমাৰ এলপি ইউপি আৰু সেকেন্ডারি পৰ্যায়তে এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হলে 23,175 গৰাকী শিক্ষকক আমি নিযুক্তি দিম সামগ্ৰিকভাৱে গোটেই শিক্ষা বিভাগত আমি হায়াৰ সেকেন্ডারি আৰু কি কয় হায়াৰ এডুকেশন আৰু টেকনিক্যাল এডুকেশন সামৰি পেলে আমি 26,000 শিক্ষকক আমি নিযুক্তি দিম নিযুক্তি দিয়াৰ পাছত আমি ৰেচনেলাইজেশ্যনৰ ফালে যাম অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব বিচাৰিছো আৰু তাৰ পাছত আমি ৰেচনেলাইজেশ্যনটো কৰিব বিচাৰিছো আমি সকলোৱে বুজি পাওঁ এই ৰেচনেলাইজেশ্যনটো বহুত টাফ কাম হ'ব এই কামটো বহুত ইয়াৰ কাৰণে মই সকলো মাননীয় বিধায়কসকলৰ মই সহায় সহযোগিতা কামনা কৰিম কাৰণ যাতে কোনো ধৰণৰ ৰাজনৈতিক হেঁচা বা অন্য ধৰণৰ হেঁচা বিভাগটোৰ ওপৰত নাহে কৰবাত যত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছে শিক্ষকৰ সংখ্যা বেছি আছে তাৰ পৰা আমি শিক্ষক বদলি কৰিবলৈ আমি বাধ্য ডিপাৰ্টমেন্ট হিচাপে কিন্তু সেই সময়ত আমাৰ ওপৰত কোনো ৰাজনৈতিক বা অন্য ধৰণৰ হেঁচা আহিব নালাগে আৰু ডিপাৰ্টমেন্টক ইন্ডিপেন্ডেন্টলি কাম কৰিবলৈ দিলে আমি সাহসেৰে আমি যথেষ্ট সাহসেৰে দৃঢ়তাৰে এই ৰেচনেলাইজেশ্যনটো আমি কৰিবলৈ আগবাঢ়িম মাননীয় আমিনুল ইছলাম জুনিয়ৰ ডাঙৰীয়াক তেখেতক মই ধন্যবাদ জনাইছো তেখেতে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আৰু হেতু হল যে তেখেতে কৈছে যে ৰাইট টু এডুকেশ্যন এক্ট আহাৰ পাছত এই যে পৰীক্ষা নহয় আৰু পাস প্ৰমোশনটো বাধ্যতামূলক সকলোকে 2 পৰা 3 লে 3 পৰা 4 লে প্ৰমোশনটো দিবই লাগে তাত আৰু পৰীক্ষাৰ কোনো কথা নাই এটোৱে আমাৰ কৰবাত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমাৰ ক্ষতি সাধন কৰিছে নেকি এটো এটা গোটেই ৰাষ্ট্ৰজুৰি হৈ থকা বিতৰ্ক আৰু এই ৰাষ্ট্ৰজুৰি হৈ থকা বিতৰ্কটোৰ কাৰণে চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে নিউ এডুকেশ্যন পলিচিৰ ইমপ্লিমেন্টেশন মই বাৰম্বাৰ এটা কথা কৈ আহিছো নিউ এডুকেশ্যন পলিচিটো বুজক এটো এনেকুৱা এটা বস্তু নহয় যে আহাক দিন তাৰিখ সময় ক্ষণ এটা ঠিক কৰি পেলাই আমি আৰম্ভ কৰি দিলু বুলি কৈ দিব পৰা বস্তু ইয়াৰ ইমপ্লিমেন্টেশনৰ কাৰণে ভাৰত চৰকাৰৰ শিক্ষা বিভাগে 300টা টাস্ক নিৰ্ধাৰণ কৰিছে এই 300টা টাস্ক বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ বেলেগ চৰকাৰৰ বেলেগ অনুষ্ঠানৰ তেওঁলোকৰ কাৰণে নিৰ্ধাৰণ কৰি দিয়া আছে কোনে কোট কি কৰিব এসসিআৰটি কি কৰিব এনসিআৰটি কি কৰিব ইউনিভাৰ্সিটি বিলাকে কি কৰিব কলেজ সমূহে কি কৰিব ৰাজ্য চৰকাৰ আৰু ইউনিয়ন টেৰিটৰি বিলাকে কি কৰিব এই 300টা টাস্ক নিৰ্ধাৰণ কৰি দিয়া আছে এই 300টা টাস্কৰ ভিতৰত 295 নম্বৰ টাস্ক এই টাস্কটো ইম্পৰ্টেন্ট এটো হল যে ৰাইট টু এডুকেশ্যন এক্ট যেতিয়া হৈছিল ৰাইট টু এডুকেশ্যন এক্টৰ মূল লক্ষ্য উদ্দেশ্যটো আছিল ফ্ৰী এণ্ড ইউনিভাৰ্সেল এডুকেশ্যন বিনামূলীয়া আৰু সাৰ্বজনীন শিক্ষা তো সকলোৰে বাবে বিনামূলীয়া আৰু সাৰ্বজনীন শিক্ষাৰ ফলস্বৰূপে আমাৰ এনৰোলমেন্ট বাঢ়ি গল আমি 100% এনৰোলমেন্টৰ ফালে আমি যাব পাৰিছো কিন্তু কোৱালিটি অফ এডুকেশ্যন গুণগত শিক্ষাত কম্প্ৰমাইজ হৈছে টয়লেট পানী যোগান আৰু ইলেক্ট্ৰিচিটি যোৱা বিধানসভাৰ অধিৱেশনটো যোৱা বিত্তীয় বৰ্ষটো এটো আলোচনা হৈছিল আৰু আলোচনা হোৱাৰ সাপেক্ষে যাতে প্ৰত্যেকখন বিদ্যালয়ত ইলেক্ট্ৰিচিটি কানেকশ্যন দিব পাৰো তাৰ কাৰণে আমাৰ এছঅপিডি হিতানৰ পৰা স্পেশালি 60 crore বাজেটটো শিক্ষা বিভাগক দিয়া হৈছিল এতেকে আপোনালোকক অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে সেই কাম কাজ তদাৰক কৰক কোনখন বিদ্যালয়ত এই কাম আৰম্ভ হোৱা নাই জল জীৱন মিছন চলি আছে জল জীৱন মিছনৰ অধীনত প্ৰত্যেকখন বিদ্যালয়ত পানীৰ খোৱা পানীৰ যোগান ধৰা এটো এতিয়া জল জীৱন মিছনৰ অধীনত হ'ব আৰু তাৰ লগতে টয়লেট তাৰ কাৰণে চৰকাৰখনে
আমি আহ্বান জনাইছিলোঁ যে 15 ফাইনেন্সৰ ধনো, কাৰণ 15 ফাইনেন্সত টাইট ফাণ্ডো থাকে, আনটাইট ফাণ্ডো থাকে। যি টাইট ফাণ্ড নিৰ্ধাৰণ কৰি থকা থাকে যে এইটো চেনিটেশ্যনত খৰচ, ৱাটাৰ এণ্ড চেনিটেশ্যনত খৰচ কৰিব লাগিব, যে বিদ্যালয়ত কেৱল SSA পইচা খৰচ কৰিব এইটো নহয়, আমি 15 ফাইনেন্সৰ পৰাও যিখিনি কৰোঁ সকলোৱে যদি ইয়াতে আমি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ, তেতিয়াহ'লে বিদ্যালয়সমূহৰ এই টয়লেট, ৱাটাৰ, ইলেক্ট্ৰিচিটি এই তিনিটা যিটো জ্বলন্ত সমস্যা আছে বহুখিনি এতিয়া নাইকিয়া হৈছে। মোৰ সমষ্টিতটো বহু সমস্যা সমাধান হৈয়ে গ'ল। এইখিনি আপোনালোক সকলোৱে পদক্ষেপ ল'লে এইখিনি আমি দূৰ কৰিবলৈ আমি সক্ষম হ'ম। বিদ্যালয়সমূহৰ বাকী যি প্ৰশ্ন উত্থাপিত হৈছে, ইতিমধ্যে শিক্ষা বিভাগ, PNRD বিভাগ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, পাৱাৰ ডিপাৰ্টমেণ্ট এই সকলোৰে লগত আলোচনা সাপেক্ষে যে বিদ্যালয়সমূহৰ কাম কাজ যিখিনি হৈ আছে সেইখিনি চোৱা চিতা কৰাৰ কাৰণে প্ৰত্যেক পঞ্চায়ত, ব্লক আৰু জিলা পৰ্যায়ত ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। তাৰ কম্পজিশ্যনটো গঠন কৰিও দিয়া হৈছে। আমি সকলোৱে ইনিচিয়েটিভ ল'ব লাগে যে এই ভিজিলেন্স এণ্ড মনিটৰিং কমিটিটোক খুব সক্ষম কৰিম। সময়টো ঘড়ীটো চলি আছে, ৰখাব পৰা নাযাব, গতিকে মই শ্বৰ্টকৈ ক'ব বিচাৰিম। ইয়াৰ পাছৰ এটা কুৱেশ্যন যিটো আহিছে আৰু সেইটো গুৰুত্বপূৰ্ণ, যে নতুন নতুন মহাবিদ্যালয়ত ছায়েন্স ষ্ট্ৰীম খোলা, কমাৰ্চ ষ্ট্ৰীম খোলাৰ দাবী উত্থাপন হৈছে। নতুন শিক্ষানীতি যি আহিছে, এই নতুন শিক্ষানীতিৰ ফলস্বৰূপে শিক্ষা মাল্টি ডিচিপ্লিনাৰী হ'ব লাগে কৈছে। আৰু মাল্টি ডিচিপ্লিনাৰী যদি হ'ব লাগে তেনেহ'লে এখন মহাবিদ্যালয়ত কেৱল আৰ্টছ থাকিলে নহ'ব, তাতে ছায়েন্সো থাকিব লাগিব, কমাৰ্চো থাকিব লাগিব, ভকেশ্যনেলো থাকিব লাগিব, আৰু অন্য যদি কিবা কোৰ্চ আছে সেইটো তাত সন্নিৱিষ্ট হ'ব লাগিব। ইয়াৰ কাৰণে কাৰিকুলামবিলাক কেনেকুৱা হ'ব, ইয়াৰ ফ্ৰেমৱৰ্ক কেনেকুৱা হ'ব, ইতিমধ্যে আমি ভাৰত চৰকাৰৰ পৰা আমি কাৰিকুলাম ফ্ৰেমৱৰ্কৰ এটা জাননী পাইছোঁ, আৰু আমিও একেবাৰে চূড়ান্ত পৰ্যায়ত আছোঁ। আমি শেষ সীমাত আহি উপনীত হৈছোঁ যে আমাৰ কাৰিকুলাম ফ্ৰেমৱৰ্কটো আমি 2 এদিনৰ ভিতৰত আমি মুকলি কৰিম। কাৰিকুলাম ফ্ৰেমৱৰ্ক মুকলি কৰাৰ পাছত প্ৰত্যেকখন মহাবিদ্যালয়ত ছায়েন্স, আৰ্টছ, কমাৰ্চ সকলো ষ্ট্ৰীম থকা বা সকলো ছাবজেক্ট থকাটো এইটো এই ধৰণৰ বাধ্যতামূলক হ'ব। কিন্তু আমাৰ ৰিচোৰ্চৰো কথা আছে, আমাৰ সম্পদৰো কথা আছে। এতেকে ওচৰা-ওচৰিকৈ থকা 2খন মহাবিদ্যালয়, যদি এখনত আৰ্টছ আছে, এখনত ছায়েন্স আছে, তেনেহ'লে 2খন মহাবিদ্যালয়ত আকৌ পৃথকে তাত